যি দুগৰাকী লোক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে জগৰীয়া, যাক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে হত্যাকাৰী বুলি অভিযোগ উত্থাপন হৈছে। সেই দুগৰাকী ব্যক্তিক 13 দিনৰ মূৰত অসমৰ CID দলে বা আৰক্ষীৰ দলে আজি ৰাতিপুৱা ভাগত লৈ অহা দেখিবলৈ পোৱা গ'ল। উৰে ৰাতি আমি বাট চাই থাকিলো সেই দুজন মানুহক কেতিয়া অসমলৈ লৈ অহা হ'ব। প্ৰথমে আমি ভাবিলো যে 9:30 বজাৰ যিখন বিমান আছে সেই বিমানখনত অনা হ'ব। তাৰ পাছত আমি ভাবিলো যে ছিংগাপুৰৰ পৰা যিখন বিমান আহিছে হয়তো তাতেই আহি আছে শ্যামকানু মহন্ত। তাৰ পাছত আমি দেখিলো যে 2:20 এখন ফ্লাইট আছে, সেইখনত হয়তো আহিব। তাৰ পাছত ৰাতি 3:30 বজাত 4 বজাত আহি পোৱাৰ কথা। তাৰ পাছত আমি দেখিলো নাই, 4:30 বজাত এটা খবৰ পালো যে 2খন বিমান উৰা বুলি কৈছে দিল্লীৰ পৰা, আৰু তাৰ ভিতৰত কোনোবা এখন বিমানত এই দুগৰাকী ব্যক্তি অসমলৈ লৈ অহা হৈছে। আৰু তেনে সময়তে পুৱতি নিশা প্ৰায় 6:30 মান বজাৰ ভিতৰত এই দুগৰাকী লোকক অসম আৰক্ষীয়ে আনি গুৱাহাটীত উপস্থিত কৰালেহি। এনেধৰণৰ অলেখ বাতৰি বিভিন্ন সময়ত বিয়পি আছে। গোটেই ৰাতি সাংবাদিক আৰক্ষীৰ দল গুৱাহাটী বিমানবন্দৰত অপেক্ষা কৰি আছে, আৰু সেই দুগৰাকী ব্যক্তিক ৰাতিপুৱাৰ ভাগত অসমবাসীয়ে দেখিবলৈ পালে। কোটি কোটি জুবিন অনুৰাগীয়ে শুনিবলৈ ৰৈ থকা খবৰটো অৱশেষত আহি পালে। কিন্তু হেণ্ডকাফ লগা মানে শাস্তি হয়নে? কি হ'ব ইয়াৰ পাছত? তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িব? ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল গৈছে, কিন্তু আমি দেখিবলৈ পালো যে এই দুগৰাকী লোকক দিল্লীৰ পৰাকে ধৰি অনা হ'ল। অৰ্থাৎ শ্যামকানু মহন্তই আহি নিজেই হয়তো আত্মসমৰ্পণ কৰিছে দিল্লীত, যাৰ বাবে অসম আৰক্ষীয়ে দিল্লীৰ পৰা তেওঁক লৈ আনিছে। আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা। জিতুমণি বৰা ডাঙৰীয়া, আপুনি এই গোটেই কথাখিনিক লৈ কি দেখিছে? এফালে মানুহক বিভ্ৰান্ত কৰা হৈ আছিল, আৰু অৱশেষত দিল্লীৰ পৰা এই দুগৰাকী ব্যক্তিক লৈ অসম পালেহি CID দল। প্ৰথম হৈছে মুখ্যমন্ত্ৰী শেহতীয়া যিখন মানে সাংবাদিকক সম্বোধন কৰিছিলে অনানুষ্ঠানিক সংবাদ মেলৰ, যেতিয়া সাংবাদিকে সুধিছিলে, তেওঁ কৈছিল যে তেওঁ ফেচবুক লাইভ আছিল। ফেচবুক লাইভত তেওঁ ক'লে যে দুয়োগৰাকীকে 6 তাৰিখলৈকে মানে সময় দিয়া হৈছিলে যে নৱমী, দশমী, অষ্টমী, নৱমী, দশমী 3টা দিনৰ পিছত তেওঁলোক আহক, তেওঁলোকে নিজে আহি ধৰাই দিয়ক। এই কথাটো হ'ল এই বিষয়টোৱে মুখ্যমন্ত্ৰী যেতিয়া আহ্বান জনালে যে তেওঁলোকক তেতিয়া কোনোবাই ক'লে যে ছাত্ৰ সন্থাই ক'লে, অখিল গগৈয়ে ক'লে, লুৰিণজ্যোতি সকলোৱে ক'লে যে তেওঁলোকক যে সকাম খাবলৈ ভকতক নিমন্ত্ৰণ জনোৱা দি যিধৰণে মানে কাবৌ কোকালি কৰি তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে, গোটেই বিষয়টোৱে মানে ৰাজ্যজুৰি এটা সন্দেহৰ বা বাতাবৰণৰ সৃষ্টি কৰিলে যে ক'ৰবাত কিবা এটা যেন আছে। কাৰণ তেওঁলোক প্ৰথমবাৰৰ কাৰণে অভিযুক্তক, য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়, এটা হত্যা, তেনেকুৱা সৈতে জড়িত মূল দুগৰাকী ব্যক্তি ইতিমধ্যে বাকীসকল গুৱাহাটীত আছেহি, তেওঁলোকক জেৰা চলাই থকা হৈছে। কিন্তু গোটেই ঘটনাক্ৰমৰ সৈতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, আৰু দুজনৰ নাম ওলাইছিল। কাৰণ দুয়োজনেই সেই মৃত্যুৰ পিছৰ দিনৰ পৰা আত্মগোপন কৰি আছিলে। এগৰাকী আমি জনা ক্ৰমতে শ্যামকানু মহন্ত ছিংগাপুৰত থকাৰ পাছত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মৃতদেহৰ সৈতে দিল্লীলৈ আহিছিলে, কিন্তু তাৰ পৰা তেওঁ গুৱাহাটীলৈ নাহিলে। তেওঁ তাতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছিল যে তেওঁক আমি পাইছিলোঁ, কিন্তু আমি বিশেষ এটা কথাৰ কাৰণে অনুৰোধৰ কাৰণে তেওঁক আমি সেইদিনাখন গ্ৰেপ্তাৰ নকৰিলোঁ। কিন্তু জুবিন গাৰ্গৰ যিটো মোবাইল ফোন, কিন্তু সিদ্ধাৰ্থ শৰ্মাই সেই মোবাইল ফোনটো লগত ৰাখি থৈছিলে। সেই ফোনটো কিন্তু তেওঁ সেইদিনা অসম আৰক্ষী দলকে হওক বা অসম চৰকাৰৰ প্ৰতিনিধিকেই হওক বা তেওঁ পৰিয়ালৰ মানুহক কিন্তু কোনো ধৰণে গতাই দিয়া নাছিলে। তেওঁ 13 দিনে জুবিন গাৰ্গৰ মোবাইল ফোনটো নিজৰ হাতত ৰাখি থৈছিলে। এতিয়া কথা হ'ল কি, পৰহি যিধৰণে মুখ্যমন্ত্ৰীয়ে ক'লে ফেচবুক লাইভ আহি পেলাই তাৰ আগৰ দিনা যে তেওঁলোকে 6 তাৰিখৰ ভিতৰত নৱমী দশমীৰ পিছত তেওঁলোকে আহি পেলাই নিজে ধৰাই দিয়ক। কিন্তু ইয়াৰ যিটো ব্যাপক প্ৰতিক্ৰিয়া হ'ল, আৰু গোটেই চৰকাৰৰ এটা বদনামৰ ভাগিদাৰ হ'বলৈ গৈ থকা সময়ত চৰকাৰে অৱশেষত যেন কোনোবা এটা পক্ষৰ পৰা বা কোনোবা এটা ফল বা তেওঁলোকলৈ ইংগিত দিয়া হ'ল যে তোমালোকে আত্মসমৰ্পণ কৰা, নহ'লে তোমালোকৰ দিগদাৰ হ'ব। এই ধৰণৰ কথা এটা আহিল, যাৰ কাৰণে একেদিনাই একেলগে দুয়োগৰাকী ব্যক্তি ছিংগাপুৰত থকা জন আৰু দিল্লী